নমস্কাৰ পোনপ্ৰথমতে সকলোকে স্বাগতম জনাইছো মাই ৰিচাৰ্চ আয়ুৰ্বেদা আসাম ইউটিউব চেনেললৈকে ওয়েলকাম টু ইউটিউব চেনেল মাই ৰিচাৰ্চ আয়ুৰ্বেদা আসাম মই আজি আপোনালোকৰ আগত ক'বলৈ বিচাৰিছো মাই ৰিচাৰ্চ কি আৰু মাই ৰিচাৰ্চ কিয় কৰিব লাগে আৰু মাই ৰিচাৰ্চ কৰিলে আমাৰ কি লাভ হয় সেই সম্পৰ্কে আপোনালোকক কিছু কথা জনাবলৈ বিচাৰিছো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব প্ৰথম কথাটো হ'ল মাই ৰিচাৰ্চ কি মাই ৰিচাৰ্চ হ'ল এনেকুৱা এখন প্লেটফৰ্ম যিখন প্লেটফৰ্মত আমি বিভিন্ন ধৰণৰ ডিজিটেল সেৱা যেনে মোবাইল ৰিচাৰ্জ টিভি ৰিচাৰ্জ অৰ্থাৎ মই ডিজিটেল ৰিচাৰ্জৰ কথা কৈছোঁ ইলেক্ট্ৰিচিটি বিল সকলো ধৰণৰ ডিজিটেল সেৱা আমি উপভোগ কৰিব পাৰোঁ লগতে বিভিন্ন ধৰণৰ উৎকৃষ্ট মানৰ আয়ুৰ্বেদিক প্ৰডাক্ট যেনে টুথপেষ্ট চপ এনেকুৱা ধৰণৰ আমি প্ৰডাক্টবিলাক পাব পাৰোঁ এতিয়া নেক্সট কথাটো হ'ল মাই ৰিচাৰ্জ কিয় কৰিব লাগে এক নম্বৰ হ'ল মাই ৰিচাৰ্জ যদি আপোনালোকে জইনিং হৈ লয় মানে জড়িত হৈ লয় তেতিয়া আপোনালোকে বেলেগক বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা মুক্তি দিব পাৰিব লগতে এটা ধুনীয়া এটা ইনকাম কৰিব পাৰিব আপুনি যদি এনেই আছে বা কোনো ধৰণৰ কাম কৰা নাই শিক্ষা দীক্ষা লৈ পেলাই তেতিয়াহ'লে মাই ৰিচাৰ্জত জইনিং কৰক আৰু মাই ৰিচাৰ্জত জইনিং কৰাৰ পিছত আপুনি ধুনীয়া এটা ইনকাম এটা পাব প্ৰথমতে আপুনি 700 বিবি যদি আপুনি প্ৰডাক্ট লয় 700 বিবিৰ ওপৰ প্ৰডাক্ট লয় আপোনাৰ 5% সেনেকৈ আপোনাৰ পাৰ্চেণ্টেজটো বাঢ়ি যায় থাকিব আৰু মাই ৰিচাৰ্জত আপোনাৰ জইনিং কৰিলে কাৰ বোনাছ ট্ৰেভেল বোনাছ এনেকুৱা ৰয়েলিটি ইনকাম গোটেইখিনি আপোনাৰ সুবিধা আছে আৰু মাই ৰিচাৰ্জৰ প্ৰডাক্টখিনি আপোনালোকে ধুনীয়া প্ৰডাক্ট উৎকৃষ্ট মানদণ্ডৰ প্ৰডাক্ট সেই হিচাপে দামো যথেষ্টখিনি কম মই উদাহৰণ দিব বিচাৰোঁ ডেণ্টাবন যোনটো টুথপেষ্ট আছে সেই টুথপেষ্টটো কি 85 ৰুপিজ 150 গ্ৰাম কলগেট বা অন্যান্য টুথপেষ্টতকৈও দাম যথেষ্টখিনি কম বুলি ক'ব পাৰি আৰু তেনেদৰে আছে নিম চাবোন এক টুকুৰা আপোনালোকে দাম জানে 60 বা 50 টকা লয় কিন্তু মাই ৰিচাৰ্জত যিটুকুৰা নিম চাবোন আছে সেই টুকুৰা দাম মাত্ৰ 16 টকা এনেদৰে উৎকৃষ্ট মানৰ প্ৰডাক্ট কিছুমান আছে যেনে পাৰ্চনেল কেয়াৰ হেয়াৰ কেয়াৰ বডি কেয়াৰ কিটচেনৰ প্ৰডাক্ট যেনে ৰাইচবেন অইল আপোনাৰ ৰাইচবেন অইলটো অতি দৰকাৰী যিবিলাক ধৰ গেষ্ট্ৰিকৰ প্ৰব্লেম ডায়েবেটিছৰ প্ৰব্লেম তেওঁলোকে মিঠাতেল নৰ্মেল মিঠাতেল খোৱাতকৈ ৰাইচবেন অইলটো ব্যৱহাৰ কৰক ৰাইচবেন অইলটো আপোনালোকক স্বাস্থ্যটো সুৰক্ষিত কৰি ৰখাত যথেষ্টখিনি আপোনালোকক সহায় কৰিব বুলি মই ভাবোঁ সেনেদৰে আৰু বহু ধৰণৰ প্ৰডাক্ট আছে যেনে আমলা অইল আছে আমলা অইলটো আপোনালোকৰ চুলি ষ্ট্ৰং কৰাত সহায় কৰিব ডেণ্টাবন টুথপেষ্ট আছে ডেণ্টাবন টুথপেষ্টটো দাঁতৰ কাৰণে যথেষ্টখিনি ভাল মই বহুতখিনি মানুহ দিছোঁ আৰু যথেষ্টখিনি মানুহে ভাল পাইছে মই আপোনালোকক আহ্বান জনাইছোঁ মাই ৰিচাৰ্জত জইনিং কৰক আপোনালোকে এতিয়া সময় আছে যিসকল শিক্ষিত নিবনুৱা আছে লগতে এনেই থকা মানুহ বা ব্যক্তি লাইফত কিবা এটা কৰিম বুলি ভাবিছে তেওঁলোকে মাই ৰিচাৰ্জত আহক আৰু লগতে জইনিং কৰক যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ ধন্যবাদ